মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আকৌ জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ 10টা MCQ ডিসকাস কৰিম। ইয়াৰ প্ৰথমটো হৈছে আমাৰ দেহত কেতিয়াবা হীৰামৰি ধৰে। ইয়াৰ মূল কাৰণ হ'ল অপচন এ ল্যাকটিক এসিড, অপচন বি সাইট্ৰিক এসিড, অপচন সি ফলিক এসিড আৰু অপচন ডি সালফিউৰিক এসিডৰ সৃষ্টি। এতিয়া আমাৰ দেহত যেতিয়া হীৰামৰি ধৰে ইয়াৰ প্ৰধান কাৰণটো হৈছে আমাৰ দেহত ল্যাকটিক এসিডৰ সৃষ্টি হয়। গতিকে আমাৰ কোৱেশ্চন নম্বৰ 1ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ। কোৱেশ্চন নম্বৰ 2, মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম হ'ল অপচন এ হিমোগ্লোবিন, অপচন বি কোবালেমিন, অপচন সি ব্ৰমোপ্ৰটিন আৰু অপচন ডি কাৰ্বন এমিনো হিমোগ্লোবিন। এতিয়া আমাৰ দেহত তেজ থাকে আৰু সেই তেজত তোমাৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে আৰু সেই ৰঞ্জক পদাৰ্থবিধৰ নাম হৈছে তোমাৰ হিমোগ্লোবিন। গতিকে কোৱেশ্চন নম্বৰ 2ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ হিমোগ্লোবিন। এতিয়া যাওঁ আমি কোৱেশ্চন নম্বৰ 3 লৈ। জাইলেম কলাৰ কাম হ'ল অপচন এ পানী সৰবৰাহ কৰা, অপচন বি খাদ্য পৰিবহন কৰা, অপচন সি এ আৰু বি দুয়োটাই আৰু অপচন ডি হৈছে এটাও নহয়। এটা জাইলেম কলাবোৰ ক'ত থাকে? জাইলেম কলা থাকে তোমাৰ উদ্ভিদৰ দেহত আৰু সেই জাইলেম কলাই উদ্ভিদৰ দেহত পানী সৰবৰাহ কৰাত সহায় কৰে। গতিকে আমাৰ কোৱেশ্চন নম্বৰ 3 শুদ্ধ উত্তৰটো হ'ব অপচন এ। এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লৈ যাওঁ। কোৱেশ্চন নম্বৰ 4 দিয়া আছে উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্পকাৰে এৰি দিয়া প্ৰক্ৰিয়াটো কোৱা হয় অপচন এ বাষ্পমোচন, অপচন বি বাষ্পীভৱন, অপচন সি পত্ৰমোচন আৰু অপচন ডি এ আৰু সি দুয়োটাই। এতিয়া উদ্ভিদে শিপাৰ সহায়ত পানী শোষণ কৰি লয় আৰু সেই শোষণ কৰা পানী সিহঁতি সালোকসংশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰি নিজৰ খাদ্য প্ৰস্তুত কৰে। আৰু যিখিনি অতিৰিক্ত পানী থাকে সেই অতিৰিক্ত পানী উদ্ভিদে বাষ্পমোচন বা পত্ৰমোচন সহায়ত তোমাৰ এৰি দিয়ে। গতিকে আমাৰ অপচন ডি টো শুদ্ধ হ'ব, বাষ্পমোচন আৰু পত্ৰমোচন। কোৱেশ্চন নম্বৰ 5 তাত দিয়া আছে ফ্লোয়েমে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰব্যৰ উপৰিও পৰিবহন কৰা আন পদাৰ্থ হ'ল অপচন এ এমিনো এসিড, অপচন বি গ্লুকোজ, অপচন সি এ আৰু বি দুয়োটাই আৰু অপচন ডি হৈছে এটাও নহয়। এতিয়া আমি আগৰ এটা কুৱেশ্যনত জাইলেম কলাৰ বিষয়ে পাইছিলোঁ, উদ্ভিদৰ দেহতে থাকে আৰু সেই জাইলেম কলাবিধে তোমাৰ কি পৰিবহন কৰিছিলে? পানী পৰিবহন কৰিছিলে। উদ্ভিদ দেহত তোমাৰ আৰু এবিধ সংযোজক কলা আছে, সেইবিধ হৈছে তোমাৰ ফ্লোয়েম আৰু সেই ফ্লোয়েম কলাই উদ্ভিদৰ দেহত তোমাৰ খাদ্য পৰিবহন কৰে। ইয়াৰ উপৰিও ফ্লোয়েম কলাই এমিনো এসিড পৰিবহন কৰে। গতিকে কুৱেশ্যন নম্বৰ 5ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এমিনো এসিড। কুৱেশ্যন নম্বৰ 6 জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰে নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থবোৰ দেহৰ পৰা বৰ্জন কৰা প্ৰক্ৰিয়াটো কোৱা হয় অপচন এ শ্বসন, অপচন বি ৰেচন, অপচন সি বাষ্পমোচন আৰু অপচন ডি স্থানান্তৰণ। এতিয়া যিবিলাক আমি খাদ্য খাওঁ সেই খাদ্যবোৰ হজম হৈ পেলাই তাৰ পৰা আমি শক্তি পাওঁ। কিন্তু সেই হজম হোৱা খাদ্যৰ পৰা যিবোৰ অপাচিত খাদ্য থাকে সেই অপাচিত খাদ্যবোৰ আমাৰ দেহৰ পৰা বৰ্জন হয় আৰু সেই বৰ্জন হোৱা প্ৰক্ৰিয়াটোক তোমাৰ কোৱা হয় ৰেচন। গতিকে কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰেচন। এতিয়া আমি কুৱেশ্যন নম্বৰ 7লৈ। মানুহৰ বৃক্কত থকা নলিকাৰ এককক কোৱা হয় অপচন এ গ্ল'মেৰুলাছ, অপচন বি নেফ্ৰন, অপচন সি বোমান্স কেপচুল বা বমনৰ সম্পুট আৰু অপচন ডি এটাও নহয়। এতিয়া আমি এটা কথা জানো যে মানুহৰ বৃক্কটো ৰেচন তন্ত্ৰৰ এটা অংগ হয় আৰু সেই বৃক্কত তোমাৰ কিছুমান নলিকা থাকে আৰু সেই নলিকাৰ এককক তোমাৰ কোৱা হয় নেফ্ৰন। গতিকে কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি নেফ্ৰন। কুৱেশ্যন নম্বৰ 8 মানুহৰ ৰেচন তন্ত্ৰটো গঠিত হৈছে এযোৰ বৃক্ক আৰু এযোৰ মূত্ৰনলীৰ দ্বাৰা, অপচন বি এটা মূত্ৰথলীৰ দ্বাৰা, অপচন সি এটা মূত্ৰ নিষ্কাশন নলীৰ দ্বাৰা আৰু অপচন ডি এ বি চি আটাইকেইটা। এতিয়া আমি ৰেচন তন্ত্ৰ বুলি ক'লে গম পাওঁ আমাৰ ৰেচন তন্ত্ৰটোৰ সহায়ত আমাৰ দেহত উৎপাদিত উৎপাদিত পদাৰ্থ কিছুমান যিখিনি আমাৰ দেহত পাচন নহয় সেই পাচন নোহোৱা পদাৰ্থখিনি বৰ্জন হয়। আৰু এই মানুহৰ ৰেচন তন্ত্ৰটো এযোৰ বৃক্ক আৰু এযোৰ মূত্ৰনলীৰ দ্বাৰা গঠিত হয় আৰু এটা মূত্ৰথলীও থাকে তাত আৰু তোমাৰ এটা মূত্ৰ নিষ্কাশন নলীও থাকে। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি এ বি চি আটাইকেইটাৰ দ্বাৰা মানুহৰ ৰেচন তন্ত্ৰটো গঠিত হৈছে। এতিয়া আমি কুৱেশ্যন নম্বৰ 9লৈ। এজন সুস্থ মানুহৰ বৃক্কই এদিনত প্ৰায় কিমান লিটাৰ তেজ চেকিব পাৰে? অপচন এ 180 লিটাৰ, অপচন বি 50 লিটাৰ, অপচন চি 120 লিটাৰ আৰু অপচন ডি 100 লিটাৰ। এতিয়া মানুহৰ বৃক্কই
এজন মানে সুস্থ মানুহৰ বৃক্কই এদিনত প্ৰায় 180 লিটাৰ পানী তেজ চেকিব পাৰে কিন্তু সেই 180 লিটাৰ তেজ চেকিব পাৰিলেও আমাৰ দেহৰ পৰা কিন্তু বৰ্জন 1 বা 2 লিটাৰহে হ'ব পাৰে মানে পানীৰ আকাৰত তাৰপিছত কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10 টো হৈছে বেছিকৈ শক্তি উৎপন্ন হোৱা শ্বসন প্ৰক্ৰিয়াবিধ হ'ল অপশ্যন এ অবাত শ্বসন অপশ্যন বি সবাত শ্বসন অপশ্যন চি এ আৰু বি দুইটাৰ আৰু অপশ্যন ডি হৈছে এটাও নহয় এতিয়া অবাত শ্বসন মানে আমি গম পাওঁ যেটো শ্বসন তোমাৰ অক্সিজেনৰ অনুপস্থিতিত হয় সবাত শ্বসন মানে হৈছে অক্সিজেনৰ উপস্থিতিত হোৱা শ্বসন এতিয়া সবাত শ্বসনত আটাইতকৈ বেছি শক্তি উৎপন্ন হয় গতিকে কুৱেশ্যন নম্বৰ 10 ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গতিকে আজি আমি এই 10টা MCQ ডিসকাস কৰিলো তোমালোকে কেনেকুৱা পালা কুৱেশ্যন এটা মোক জনাবা আৰু যদি কিবা বুজি নাই পোৱা তোমালোকে মোৰ কমেন্ট বক্সত মোক সুধিব পাৰা আৰু তোমালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন লাগিব সেই বিষয়ে তোমালোকে মোক কমেন্ট বক্সত লিখি প্লা মোক দিব পাৰা আৰু মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু বেল আইকনটো টিপি দিবা তেতিয়া তোমালোকে মোৰ যিবোৰ আপকামিং ভিডিও থাকিব সেই ভিডিওবিলাকৰ তোমালোকে নটিফিকেশন পাবলৈ সক্ষম হ'বা ধন্যবাদ